শ্ব' কৰাৰ পিছত ৰাবুৱে লাষ্টলৈকে ৰৈ থাকে। লাষ্টলৈকে সি যেতিয়া জুবিনে যেতিয়ালৈকে তাৰ পৰা নোলায়, ৰাবুৰ কাম নাই, ৰাবু গুচি যাব পাৰে, সি ৰহি থাকে। আমিও থাকো, সিও থাকে, সি বহি থাকে তাত। সেইটো আছিল আমাৰ মৰম। সি যে উঠি নাহে, ৰখি থাকোঁ যে সি আহিব, তাৰপিছত সি খানা খালে আমি খানা খাম, সি নাখালে আমিও নাখাওঁ, সেইখিনি ৰাখিছিলোঁ মই। হয়তো সেইকাৰণে মই চাগে সিহঁতৰ কাৰণে এটা কাঁইট বনি গ'ল নেকি। এসময়ত চাব জুবিন গাৰ্গৰ ওচৰৰ পৰা তাৰ চব পুৰণা মানুহ ওলাই আহিবলৈ বাধ্য হ'ল। পৰিৱেশটো এনেকুৱা হ'ল, মানে এই কোনোবা পিয়ছৰ ফোন ধৰিব, কোনোবা শেখৰে ফোন ধৰিব, কোনোবা সিদ্ধাৰ্থে ফোন ধৰিব। জুবিন নৰ্মেল মুডত থাকিলে ক'ব নহয় দাদা শুই আছে, দাদা ব্যস্ত আছে, নাই ক'ব। বহুত মানুহ জুবিনক ফোন কৰি নোপোৱা হ'ল। জুবিনেও সেই সময়ত শেখৰ বা সিদ্ধাৰ্থই যিখিনি কয় ভাবে সেইখিনিয়ে সি শুদ্ধ বুলি ভাবিলে, কিন্তু শেষৰ ফালে বুজা হ'ল, অকলশৰে ফিল কৰা হ'ল।